ভাৰ্গৱ হাজৰিকা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল বিটিউবলৈ। মই আপোনালোকক আজি লৈ যাব বিচাৰিছো উত্তৰ পূবৰ ভূস্বৰ্গস্বৰূপ টাৱাঙলৈ আৰু মোৰ সৈতে সংগ দিছে মোৰ পত্নী আৰু আজি ৰাতিপুৱাই এখন কেবেৰে তেজপুৰৰ পৰা টাৱাঙলৈ গৈ আছো আৰু যাত্ৰা পথত বা আমি তাত থাকি কি পৰ্যটনস্থলী দৰ্শন কৰিলো মনোমোহা প্ৰকৃতিৰ লগত একাকাৰ হলো এই সকলোখিনি এই ব্লগটোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। কেনেকুৱা হয় নাজানো, ক্ষুদ্ৰ এটা চেষ্টা কৰিছো। ইতিমধ্যে আমি আহি পাইছোহি ভালুকপুং। এই ভালুকপুঙে হৈছে অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ। ইয়াতে আপোনাৰ ইনাৰ লাইন পাৰ্মিট চেক কৰা হ'ব আৰু আপোনাক আগবাঢ়িবলৈ দিয়া হ'ব। ইয়াৰ পাছতে আমি পাম চেঁচাৰ পাছত টেঙাৰ পাছত বোমডিলাৰ পাছত জিৰাঙৰ পাছত গদমা, তাৰপিছত পাম সকলোতকৈ ওখ ঠাই চেলাপাছৰ পাছত পাব জং আৰু জঙৰ পাছত পাব টাৱাং। ভালুকপুঙৰ পৰা টাৱাঙলৈ আপুনি অতিক্ৰম কৰিব লাগিব প্ৰায় 290 কিলোমিটাৰ পথ। আমাৰ যাত্ৰাপথৰ সকলো দৃশ্যাংশ আপোনাক দেখুৱাব নোৱাৰিলোঁ, তাৰ মাজৰ কেইটামান মনোমোহা দৃশ্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এনেকৈ সুউচ্চ পাহাৰৰ একা বেকা পথেৰে শুভ্ৰ বৰফৰ দলিচাৰ মাজেৰে প্ৰায় 12 ঘণ্টাৰ মূৰত আমি পালোগৈ টাৱাং আৰু পাছদিনাখন পুৱা পুৱাই বৰ ঠাণ্ডা। আমি কালি আহিছিলোঁ, আজি প্ৰায় 6টামান বজাত, সন্ধিয়া 6টামান বজাত আহি পেলাই টাৱাং পাইছিলোঁ। টাৱাঙত আমি এখন লজত ৰৈছিলোঁ। বৰ ধুনীয়া এটা লোকেশ্যন। আমি ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ চাইছোঁ দেখিছোঁ
আমাৰ সন্মুখৰ পাহাৰত বৰফ পৰি আছে প্ৰথমতে মই সেই দৃশ্যকেইটা দেখাই ল'ব বিচাৰিছোঁ দৃশ্য এফালে যদি আপুনি বৰফাবৃত বৰফ শৃংগ দেখিব আনফালে আছে টাৱাঙৰ বিখ্যাত মনেষ্ট্ৰী আৰু এফালে আছে দূৰৈত নাতি দূৰৈত ইণ্ডো চাইনা বৰ্ডাৰ আৰু আজি নিশ্চয় লাহে লাহে এটা এটাকৈ সকলোবোৰলৈ যাম আৰু আপোনালোকক তাৰ সাক্ষী কৰিম ৰাতিপুৱাই চাহকাপ খাই আমি বিশেষ এটা স্থানলৈ আহিছোঁ সেইটো স্থান হৈছে টাৱাঙৰ সকলোতকৈ প্ৰসিদ্ধ আৰু পুৰণি মনেষ্ট্ৰী মোৰ পাছফালে আছে মই দেখুৱাই আছোঁ সেই মনেষ্ট্ৰীটো এইটো হ'ল টাৱাঙৰ প্ৰসিদ্ধ এটা পুৰণি প্ৰায় 300 বছৰীয়া পুৰণি এটা মনেষ্ট্ৰী আৰু এই মনেষ্ট্ৰীটো প্ৰথমতে আমি ভ্ৰমণৰ অংশ হিচাপে প্ৰথমতে এই মনেষ্ট্ৰীটো আহি দৰ্শন কৰিছোঁ আৰু ইয়াতে ক'ব লাগিব যে মনেষ্ট্ৰীটো 1681 চনত মাকাক নামৰ এখন গাঁও আছিলে টাৱাঙত আৰু সেই মাকাক সম্প্ৰদায়ৰ লোকসকলে বিশেষকৈ বুদ্ধিষ্ট সেইসকলে এই মনেষ্ট্ৰীটো স্থাপন কৰিছিলে আৰু তেতিয়াৰ পৰাই যথেষ্ট প্ৰসিদ্ধ আৰু যথেষ্ট জাগ্ৰত বুলি কোৱা হয় আৰু এই মনেষ্ট্ৰীটোৰ অধীনত প্ৰায় 520 জন বৌদ্ধ ভিক্ষুৱে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ধৰ্ম শিক্ষা লৈ আছে আমি ভিতৰখনৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আৰু সকলোতকৈ ভাল লগা কথাটো হ'ল যে মোৰ লগত আছে মোৰ একদম পৰিবাৰ বৰফ চাবলৈ আহিছে 13 বছৰৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে আমি ওলাই আহিছোঁ এনেকৈ অলপ দূৰলৈ কি ক'বা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে অমেজিং মনেষ্ট্ৰীটো আছিলে টাৱাং হাদু ভাল পাইছে বোলে মনেষ্ট্ৰীটো চাই বিৰাট ভাল পাইছে বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে আহিব এবাৰ চাবহি আৰু বৰফটো আৰু ক'বই নালাগে মুঠতে কৈছোঁ টাৱাং য'লেই নাযাওক আপোনালোকে মুঠতে টাৱাং এবাৰ আহি হ'লেও চাবহি বহুত এমেজিং লাগে বহুত ভাল ফিল হয় মানে আৰু মনেষ্ট্ৰীটোলৈ আহিলেতো আৰু ক'বই নালাগে ইমান ঠাণ্ডা পৰিৱেশ ইমান শান্ত পৰিৱেশ আহি ভাল পাব আহিব এবাৰ নিশ্চয় আহিব টাৱাং আৰু টাৱাঙৰ মনেষ্ট্ৰী আৰু এটা কথা কওঁ বা সাধাৰণ মানুহে ভাবে যে টাৱাং গ'লে বহুত পইচা লাগিব থাকিবলৈ আহিবলৈ যাবলৈ বা এনেকৈ ধৰণৰ যিসমূহ ইয়াৰ পৰ্যটনস্থলী সেইবোৰ ফুৰিবৰ কাৰণে লাগিব আমি ভিডিঅ'টোৰ শেষলৈ ক'ত কিমান পইচানো আমাৰ খৰচ হ'ল আমি দুজন আহিছিলোঁ নগাঁৱৰ পৰা টাৱাং আহি পাইছোঁহি কিমান পইচা খৰচ হ'ল আৰু আচৰিত যেন লাগিব যথেষ্ট কম পইচাৰ ভিতৰত আমি দুজনে এতিয়ালৈকে ব্যয় কৰিছোঁ আৰু দুদিন এতিয়াও থাকিম আমি ভিডিঅ'টোৰ শেষত আমি সকলোবোৰ আপোনালোকক জনাম কিমান পইচা ক'ত খৰচ হ'ল ধন্যবাদ